বাইকখন ইয়াত এক্সচেঞ্জ কৰি আমাৰ পৰা গাড়ী লৈ যাব পাৰিব 55ত দিম 2,25,000 টকা 165 only 85,000 আৰামছে চেক কৰি আহিব পাৰে মেকানিক লৈ আহিব পাৰে 265 ৱেগনাৰ নিউ মডেলটো হয় VXI প্লাছ হয় গাড়ীখন ৰান হৈছে অনলি 19,000 কিলোমিটাৰ গাড়ী ৰান হৈছে অনলি 20,000 কিলোমিটাৰ 165 28,000 কিলোমিটাৰ ৰান অনলি 29,000 কিলোমিটাৰ ৰান ৱেগনাৰ VXI প্লাছ অটোমেটিক অনলি ৰান হৈছে 20,000 কিলোমিটাৰ অনলি তো 2,25,000 টকা 2,20,000 তো 245 155 145 তো 225 তো 1,05,000 নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ বহুত দিন মূৰত আপোনালোকে গম পায় এটা ৱেটিং ভিডিঅ' যিটো হৈছে আপোনালোকে অধিপতি কাৰ প্লেচ যোৰহাট আৰু অধিপতি কাৰ প্লেচত এবাৰ নতুন পাৰ্কিঙো আছে বহুত গাড়ী আপোনালোকৰ আপডেট হৈছে ভাল ভাল গাড়ী আপোনালোকে ইয়াৰ পৰা যিসকলে গাড়ী আগতে ইয়াৰ পৰা লৈ গৈছে তেওঁলোকে গম পাইছে ইয়াৰ দামটো আৰু গাড়ীৰ কোৱালিটি সকলোখিনি আপোনালোকে এনেও গম পায় বা যিসকলে লৈছে তেওঁলোকে গম পায় যদি কোনোবাই আগতে ভিডিঅ' লোৱা ভিউৱাৰ্ছে যদি ভিডিঅ' চাই আছে আপুনি কমেণ্ট কৰি জনাব বৰ্তমান মই আছোঁ অধিপতি কাৰ প্লেচত বিভিন্ন ধৰণৰ ষ্টক লৈ পেলাই আহিছোঁ বহুত ষ্টক আছে আপোনালোকে এইপিনে ষ্টক চাব পাৰিছে কিমান ষ্টক আছে এইপিনে চাই লওক এইফালে চাওক কিমান ষ্টক আছে সকলোখিনি গাড়ী আপডেট দিম তাৰ আগতে যদি আপুনি চেনেলটোত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু স্পেচিয়েল কিবা অংকুৰদাই প্ৰত্যেকবাৰে কিবা নহয় কিবা স্পেচিয়েল ৰাখে তে এইবাৰো কিবা স্পেচিয়েল আছে নাই সকলোখিনি জানিম তাৰ আগতে আমি ভিতৰত যাওঁ অংকুৰদা আছে প্ৰত্যেকবাৰ নিচিনা অফিচত বহি আছে অংকুৰদাৰ লগত কথা পাতিম তাৰপিছত আমি অতি সোনকালে গাড়ী ডিটেইলছ দিবলৈ চেষ্টা কৰিম তেন্তে আহক আমি ভিতৰত যাওঁ দেখা পাইছে আমি ভিতৰত আহিছোঁ বছ বহি আছে নমস্কাৰ ভালে আছে আছোঁ বহুত দিন মূৰত আহিলোঁ নতুন পাৰ্কিঙো হ'ল ভিউৱাৰ্ছসকলে চাব নতুন পাৰ্কিং ষ্টক আপডেট হৈ গৈছে অ'কে 2 নম্বৰ কথা অংকুৰদা গাড়ী ল'ব আহিব ক'ত আহিব এইটো আমাৰ যোৰহাট হয় যোৰহাট অধিপতি কাৰ প্লেচ যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে হোটেল জিৰণি পাৰ হৈ 300 মিটাৰ আহি ৰাইট ছাইড আৰু যদি শিৱসাগৰ ছাইডৰ পৰা আহে হোটেল জিৰণি নোপোৱা আগত অজন্তা বাইপাছ নোপোৱা আগত লেফ্ট ছাইডে ন এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় অ'কে অনলি চবেই আজিকালি নতুন এটা ছিষ্টেম কৰিছে অনলি গাড়ী এক্সচেঞ্জত নে বেলেগো হয় নাই আমাৰ বাইকো হৈ যায় আজিকালি হয় মানে কি হয় চাপ'জ বাইকখনতো দুটা মানুহ যায় ন কিছুমানৰ গাড়ী প্ৰয়োজন হয় বাইকখন ইয়াত এক্সচেঞ্জ কৰি আমাৰ পৰা গাড়ী লৈ যাব পাৰিব সেইটো ডিপি হিচাপে কৰি আৰু যদি ফাইনেন্সত লয় আৰু যদি কেছত লয় সেইটো তাৰপৰা মাইনাছ কৰি দিলেই হ'ল এইটো এটা ভাল খবৰ যদি আপোনালোকে ভাবিছে যে গাড়ী বাইক এখন আছে যদি গাড়ী ল'ম বুলি ভাবিছে বাইকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব কাগজ পাতি আপোনালোকৰ ক্লিয়াৰ লাগিব গাড়ী কণ্ডিশ্যন ভাল হ'ব লাগিব তেন্তে আপোনালোকে সেইটো ডিপিত আপোনালোকে মাইনাছ কৰি ল'ব পাৰিব আৰু যদি সেইটো দিয়ে আপোনালোকে ডিপি যদি 50,000 টকা ডাউন পে'মেণ্ট হয় যদি বাইকটোৰ দাম থাকে 30,000 তেন্তে আপোনালোকে 20,000 টকা মিলাব লাগিব আৰু যদি 50,000 টকা ডাউন পে'মেণ্ট আহে গাড়ীটো যদি বাইকখন যদি 50,000 তেতিয়া আপোনালোকে 1 টকাও দিব নালাগে সেইটো জিৰ' হৈ যাব তে বেছি দেৰি নকৰে এইটো বহুত ভাল খবৰ হয় চবকে ক'ব বিচাৰোঁ যে আপোনালোকে অধিপতি কাৰ প্লেচত মই আগৰ পৰাই কওঁ যে অধিপতি কাৰ প্লেচৰ ভিডিঅ' অনলি মোৰ তাতে পাব বেষ্ট এণ্ড বেষ্ট ভাল গাড়ী ৰাখে সেইটো কাৰণে ইয়াত আহোঁ দাদাই মাতে আৰু আপোনালোকে এইবাৰো আহক বাইক লৈ আহক যাৰ যাৰ বাইক আছে বাইক লৈ আহক এক্সচেঞ্জ কৰি আপোনালোকে গাড়ী লৈ যাব আৰু ষ্টেট এনাউন্সে আপোনালোকে দি দিয়ে অ'কে তাৰপিছত স্পেচিয়েল কি আছে স্পেচিয়েল একচুৱেলি কি হয় আমাৰ চাইকেল আছিলে মে' মাহ কিন্তু জুন মাহত আমাৰ চাইকেল নাছিলে কিন্তু কাষ্টমাৰ মানে ছেটিছফাইৰ কাৰণে ধৰক চাইকেল আমি জুন মাহতো দিবলগীয়া হ'ল ৰিচেণ্টলি দি আছোঁ নেক্সট আমাৰ জুলাই মাহত প্ৰত্যেকখন গাড়ীত নাথাকে চাইকেল কিন্তু পাৰ্টিকুলাৰ কিছুমান গাড়ীত চাইকেল থাকে এতিয়া এই ভিডিঅ' চাই আহিলে কিবা পাব আৰামছে চাইকেল পাব আৰু চাইকেলৰ এলাপেশ্যন হয় আপুনি চাইকেল চাই লওক হয় এই এনেকৈ ধৰণৰ চাইকেল আৰু ট্ৰলি বেগ আপোনালোকৰ থাকিবই তে এইখিনিয়ে ক'ব লগা আছিল যে আপোনালোকে অধিপতি কাৰ প্লেচত আহক আগৰ ভিডিঅ'ত ৰেছপন্স পাইছে অলপ চলপ ভাল ঠিকে আছে ন এতিয়াও গাড়ী দেখোন ভাল ভাল SUV হেটছবেক ছেডান তিনি ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব XUV ইয়াৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে XUV লাগে বুলি XUVটো আছে XUVও আছে আপোনালোকে ভিডিঅ'টো চাওক আৰু অধিপতি কাৰ প্লেচৰ ভিডিঅ' অপেক্ষা কৰি আছিল যদি এইটো অপেক্ষা সময়সীমা শেষ হৈছে আমি আহক তেন্তে বেছি দেৰি নকৰোঁ আমি গাড়ী ডিটেইলছবিলাক দিবলৈ চেষ্টা কৰিম i10 এখন 2012 ডিচেম্বৰ মাহৰ গাড়ী i10 স্পৰ্টছ হয় স্পৰ্টছ একেবাৰে টপ মডেলটো হয় গাড়ী চলিছে অনলি
51,000 কিলোমিটাৰ 51 হয় ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ খুবেই ভাল হৈ আছে টায়াৰ কণ্ডিশ্যনো খুবেই ভাল গাড়ী চাবলৈ কৰিবলৈ একো নাই আৰু পেট্ৰল ভৰক চলক গাড়ীখন আমি ৰেট ৰাখিছোঁ 2,25,000 টকা 2,25,000 2012 ডিচেম্বৰৰ গাড়ী ওকে বৰ ৰিজনেবল প্ৰাইচ আপোনালোকে আহক হয় দেৰি নকৰিব পিছত আমি অপেক্ষাৰ মুহূৰ্তত পালো XUV 500 ক'ব XUV 500 এখন W8 মডেল হয় 8 মডেলটো ন হয় 2014 জুলাই মাহৰ গাড়ী এখন হয় গাড়ী চলিছে আপোনাৰ 81,000 কিলোমিটাৰ অনলি 81 হয় টায়াৰ কণ্ডিশ্যন খুবেই ভাল হৈ আছে ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ খুব হৈ আছে ভাল কণ্ডিশ্যন হৈ আছে খুবেই ভাল কণ্ডিশ্যন গাড়ীখন আমি ৰেট ৰাখিছোঁ 525 ওকে তাৰপিছত পাইছে আমি সুইফট VXI এখন সুইফট VXI হয় 2015 এপ্ৰিল মাহৰ গাড়ী হয় ওকে গাড়ী ৰান হৈছে 81,000 কিলোমিটাৰ জাষ্ট 81,000 কিলোমিটাৰ হয় গাড়ী ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ খুবেই ভাল হৈ আছে টপ মডেল গাড়ী যিহেতু গাড়ীখনৰ ৰেট ৰাখিছোঁ 4,15,000 টকা 415 2015 এপ্ৰিল মাহৰ গাড়ী ওকে VXI ওকে নেক্সট পাইছো আমি ইয়ন এখন ইয়ন 2012 লাষ্টৰ গাড়ী মেগনা প্লাছ হয় এখন আমি ৰেট ৰাখিছোঁ 165 ওকে নেক্সট পাইছো আমি এখন ইণ্ডিগো ECS হয় কাষ্টমাৰ বিচাৰে কাৰণে লোৱা হৈছে LX মডেল হয় 2013 লাষ্টৰ গাড়ী গাড়ী চলিছে 83,000 কিলোমিটাৰ ডিজেল ভাৰ্চন হয় এখনৰ ৰেট ৰাখিছোঁ অনলি 85,000 অনলি 85,000 টকা হয় কিমান চনৰ 2013 লাষ্টৰ এটো কেছ হ'ব নে ৰিফাইনেন্স কৰিব নাই কেছ হ'ব হয় আৰু হেতু ৰিফাইনেন্স হ'ব এটো ৰিফাইনেন্স ন কেছে হ'ব কেছ হ'ব ন ওকে নেক্সট পাইছো আমি ভিটাৰা ব্ৰেজা এখন ZDI প্লাছ হয় ওকে ডিজেল হয় ZDI প্লাছ গাড়ী ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ খুবেই ভাল হৈ আছে চাবলৈ কৰিবলৈ একো নাই গাড়ী আপোনাৰ টায়াৰ কণ্ডিশ্যনো ভাল গাড়ী মডেল হৈছে 2018 ছেপ্টেম্বৰ মাহৰ ৰান হৈছে 1,03,000 কিলোমিটাৰ 1,03,000 কিলোমিটাৰ গাড়ীখন আমি প্ৰাইচ ৰাখিছোঁ 6,25,000 625 হয় ওকে নেক্সট পাইছো আমি ৰেড কালাৰ ধুনীয়া সুইফট এখন সুইফট অট'মেটিক VXI প্লাছ হয় অট'মেটিক হয় গাড়ী মডেল হৈছে 2018 চনৰ মে' মাহৰ গাড়ী 23,000 কিলোমিটাৰ ৰানিং অনলি গাড়ী খুবেই ভাল হৈ আছে স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছোঁ 565 কোনোবাই যে ডিলাৰ হিষ্ট্ৰী চেক কৰি ল'ব আৰামছে চেক কৰি আহিব পাৰে মেকানিক লৈ আহিব পাৰে এখন 565 নেক্সট পাইছো আমি ইকোস্পৰ্ট এখন ইকোস্পৰ্ট হয় ইকোস্পৰ্ট এখন 2017 নৱেম্বৰ মাহৰ পেট্ৰল ভাৰ্চন হয় 35,000 কিলোমিটাৰ ৰান হৈছে অনলি স্পেয়াৰ টায়াৰ আনটাচ গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 495 ওকে নেক্সট এখন ক'ব এখন 2012 মে' মাহৰ গাড়ী I20 ইলাইটৰ জাষ্ট আগৰ মডেলটো গাড়ী ৰান হৈছে 1,21,000 কিলোমিটাৰ টপ মডেল গাড়ী হয় গাড়ী খুবেই ভাল হৈ আছে কণ্ডিশ্যন গাড়ীখন আমি ৰেট ৰাখিছোঁ 265 ওকে নেক্সট এখন ক'ব এইখন আপোনাৰ 2020 চনৰ জুন মাহৰ ৱেগনাৰ নিউ মডেলটো হয় VXI প্লাছ হয় গাড়ীখন ৰান হৈছে অনলি 19,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ আনটাচ আপুনি এক ৰাউণ্ড গাড়ীখন দেখাই দিয়ক বহুত ভাল হৈ আছে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 545 নেক্সট এখন এল্ট্ৰছ 2020 চনৰ মাৰ্চ মাহৰ গাড়ী 78,000 কিলোমিটাৰ ৰান পেট্ৰল ভাৰ্চন হয় গাড়ী ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ আপুনি দেখাব পাৰে ভাল হৈ আছে কণ্ডিশ্যন টায়াৰ কণ্ডিশ্যন খুবেই ভাল গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 535 ওকে এটো আস্কিং নেগোচিয়েবল হ'ব নেক্সট পাইছো আমি এক্সপ্ৰেছো এখন আপোনাৰ 2019 নৱেম্বৰ মাহৰ গাড়ী ৰান হৈছে 59,000 কিলোমিটাৰ 59 AC পাৱাৰ ষ্টিং মিউজিক চিষ্টেম সবেই আছে খুব ভাল হৈ আছে কণ্ডিশ্যন গাড়ীখন আমি ৰেট ৰাখিছোঁ 345 ধুনীয়া দাম ৰাখিছে হয় তাপা নেগোচিয়েবল হ'ব ন হয় নেক্সট এখন ক'ব নেক্সট এখন 2021 চনৰ ছেপ্টেম্বৰ মাহৰ গ্ৰেণ্ড আইটেন নিউ লুকছটো হয় গাড়ী ৰান হৈছে অনলি 20,000 কিলোমিটাৰ আপুনি ইণ্টেৰিয়ৰটো এবাৰ দেখাব পাৰে বহুত ভাল হৈ আছে LCD সব লাগিয়ে আছে গাড়ীত গাড়ীখন আমি ৰেট ৰাখিছোঁ 545 নেক্সট এখন ক'ব এখন ইলাইট I20 2015 চনৰ হয়
আস্থা মডেল হয় গাড়ী চলিছে 1,19,000 কিলোমিটাৰ এখন আমি ৰেট ৰাখিছো 395 এখন আপোনাৰ 2010 চনৰ মাৰ্চ মাহৰ গাড়ী জেন এষ্টিলো VXI হয় টপ মডেল পাৱাৰ উইন্ডো পাৱাৰ ষ্টেৰিং AC মিউজিক সিস্টেম মেটিং সিট কভাৰ সব ৰাখি থোৱা আছে সব কৰি ৰখা হৈছে টায়াৰ কন্ডিশনো খুবেই ভাল গাড়ীখন আমি ৰেট ৰাখিছো 165 ওকে নেক্সট এখন কব এখন আপোনাৰ 2016 চনৰ মাৰ্চ মাহৰ গাড়ী পেট্ৰল ভাৰ্চন হয় Honda City V মডেল হয় 87,000 কিলোমিটাৰ ৰান হয় ওকে ইন্ট্ৰো এক্সট্ৰা আপুনি এবাৰ ভালছে দেখাই দিয়ক টায়াৰ কন্ডিশনো খুবেই ভাল হৈ আছে এখন গাড়ী আমি ৰেট ৰাখিছো 555 ওকে নেক্সট এখন কব নেক্সট এখন আপোনাৰ টাইবাৰ ৰেনল্ট টাইবাৰ 2019 ৰ নৱেম্বৰ মাহৰ গাড়ী 28,000 কিলোমিটাৰ ৰান অনলি 28,000 28,000 RX Z মডেল পুশ বাটন ষ্টাৰ্ট হয় স্পেয়াৰ টায়াৰ আনটাচ গাড়ী খুবেই ভাল হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 565 ওকে নেক্সট এখন কব এখন নেক্সন টাটা নেক্সন 2023 চনৰ জুলাই মাহৰ গাড়ী 29,000 কিলোমিটাৰ ৰান XZ প্লাস মডেলটো গাড়ী খুবেই ভাল হৈ আছে কন্ডিশন স্পেয়াৰ টায়াৰ আনটাচ টপ মডেল গাড়ী হয় গাড়ী আমি ৰেট ৰাখিছো 9,35,000 935 অনলি 11 মান্থস হৈছে গাড়ীখন 11 মান্থস হৈছে অনলি ওকে নেক্সট এখন কব এইখন 2017 ৰ মাৰ্চ মাহৰ গাড়ী WagonR VXI প্লাস অটোমেটিক 32,000 কিলোমিটাৰ ৰান অনলি 32,000 হয় গাড়ী স্পেয়াৰ টায়াৰ আনটাচ কন্ডিশনো খুব ভালেই হৈ আছে অটোমেটিক গাড়ী যেটো ট্ৰেন্ড চলিছে এতিয়া গাড়ীখন আমি ৰেট ৰাখিছো 365 ওকে নেক্সট পাইছো আমি সুইফট VXI এখন 2014 অক্টোবৰ মাহৰ গাড়ী 2014 অক্টোবৰ মাহৰ গাড়ী ইন্ট্ৰো এক্সট্ৰা খুবেই ভাল হৈ আছে গাড়ীখন অনলি ৰান হৈছে সব এটো সব অনলি ৰান হৈছে 20,000 কিলোমিটাৰ অনলি 20,000 ৰান হৈছে ইন্ট্ৰো এক্সট্ৰা চাবলে কৰিবলৈ একো নাই গাড়ী পেট্ৰল ভৰক চলক গাড়ীখনৰ ৰেট ৰাখিছো 425 Honda Jazz S মডেলটো হয় গাড়ী আপোনাৰ মডেল হৈছে 2016 চনৰ ছেপ্টেম্বৰ মাহৰ 81,000 কিলোমিটাৰ ৰানিং হৈছে পেট্ৰল ভাৰ্সন হয় গাড়ী খুবেই ভাল হৈছে কন্ডিশন এখন গাড়ী আমি ৰেট ৰাখিছো 4,25,000 টকা 425 2016 ছেপ্টেম্বৰ মাহৰ 81,000 কিলোমিটাৰ ৰান ওকে নেক্সট পাইছো আমি ভাৰ্না এখন 2011 চনৰ জুলাই মাহৰ গাড়ী ফাৰ্স্ট ওনাৰ গাড়ী চলিছে অনলি 60,000 কিলোমিটাৰ পেট্ৰল ভাৰ্সন হয় টপ মডেল গাড়ী এখন আমি ৰেট ৰাখিছো 2,25,000 টকা 2,25,000 টকা 225 2011 জুলাই মাহৰ ফ্লুডিকৰ জাস্ট আগৰ মডেলটো ওকে এখন ডাস্টাৰ ৰেডিগো প্লাস 7 সিটাৰ গাড়ীখন 2015 ডিসেম্বৰ মাহৰ গাড়ী ওকে 19,000 কিলোমিটাৰ ৰান ওকে এটা কথা কও 2015 ডিসেম্বৰ হয় আপুনি 2016 কব পাৰিলে হে কিয় কম আকৌ 2015 ডিসেম্বৰ না এটো 15 তো 15 ক'ব লাগে ডিসেম্বৰ হক লাগিলে 27 ডিসেম্বৰ 31 ডিসেম্বৰ হক কথা কয় জেনুইন কয় জানুইনে কম জি পাইছা হসা হেতু এটা মই এখানে লিখি ৰখা হৈছে 19,000 কিলোমিটাৰ ৰান 2015 ডিসেম্বৰ মাহৰ গাড়ী নাম্বাৰ লেখা আছে বাকিখিনি কাস্টমাৰ জুনে লব তেও চাই লব অলপ আমাৰ ফলবা যিখিনি ইনফৰমেশন দিব লাগে দিও কিমান আহিব এখন 3,25,000 টকা ওকে নেক্সট পাইছো আমি ইয়ন এখন Honda Ion স্পোর্টস মডেল গাড়ী ৰান হৈছে 50,000 কিলোমিটাৰ 2014 জানুৱাৰী মাহৰ গাড়ীখন আমি ৰেট ৰাখিছো 2,20,000 2,20,000 ওকে নেক্সট পাইছো আমি এল্টো LXI ইন্ট্ৰো এক্সট্ৰা ভালে হৈ আছে গাড়ী কন্ডিশন গাড়ীখন মডেল হৈছে 2014 চনৰ ছেপ্টেম্বৰ মাহৰ 81,000 কিলোমিটাৰ ৰান 81,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 245 2,25,000 তাৰপিছত পাইছো আমি TUV 300 T6 প্লাস ওকে গাড়ী ইন্ট্ৰো এক্সট্ৰা টায়াৰ হক সকলো ভাল হৈ আছে গাড়ী চাবলে কৰিবলৈ একো নাই গাড়ী ৰান হৈছে 1,12,000 কিলোমিটাৰ 1,12,000 কিলোমিটাৰ 2017 ডিসেম্বৰ মাহৰ গাড়ী ওকে 2017 ডিসেম্বৰ মাহৰ গাড়ী আমি ৰেট ৰাখিছো 565 ওকে তাৰপিছত আমি পালো এখন কেৰি এখন সুপাৰ কেৰি হয়
পেট্ৰল ভাৰ্চন 2020 আগষ্ট মাহৰ গাড়ী 32,000 কিলোমিটাৰ ৰান হৈছে গাড়ী চাবলৈ কৰিবলৈ একো নাই টায়াৰ চায়াৰ কণ্ডিশ্যন খুবেই ভাল বডিও খুব ভালেই হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 375 নেক্সট পাইছোঁ আমি এখন কি i10 এখন i10 এৰা হয় 2010 চনৰ এপ্ৰিল মাহৰ গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী ৰান হৈছে 40,000 অনলি গাড়ীখন আমি ৰেট ৰাখিছোঁ অনলি 155 ওকে নেক্সট পাইছোঁ আমি ডাষ্টাৰ এখন 2013 চনৰ ছেপ্টেম্বৰ মাহৰ গাড়ী আপোনাৰ ৰান হৈছে 77,000 কিলোমিটাৰ গাড়ী খুবেই ভাল হৈ আছে কণ্ডিশ্যন ডিজেল ভাৰ্চন হয় গাড়ীখন আমি ৰেট ৰাখিছোঁ 390 এইখন ৰেনল্ট টাইবাৰ 2019 নৱেম্বৰ মাহৰ গাড়ী স্পেয়াৰ টায়াৰ আনটাচ এইখনৰ গাড়ী চলিছে অনলি 14,000 কিলোমিটাৰ 14,000 গাড়ী খুব ভাল হৈছে আপুনি এক ৰাউণ্ড দেখাই দিয়ক টায়াৰ কণ্ডিশ্যন হওক ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ চব দেখাই দিব পাৰিব গাড়ীখন আমি ৰেট ৰাখিছোঁ 555 55,000 পেট্ৰল হয় নেক্সট পাইছোঁ আমি এখন চেলেৰিঅ' এখন 2015 ছেপ্টেম্বৰ মাহৰ গাড়ী 33,000 কিলোমিটাৰ ৰান হৈছে অনলি VXI প্লাছ হয় অট'মেটিক খুব ভাল হৈ আছে কণ্ডিশ্যন এইখন আমি ৰেট ৰাখিছোঁ 345 ইঞ্জিন কোটেড কৰা আছে হয় 345 ইঞ্জিন কোটেডটো কিহৰ কাৰণে কৰে একচুৱেলি কৰিলে ভাল আজিকালি পানী মাৰিব নালাগে বুলি কয় সেইটো কাৰণে ইঞ্জিন কোটেডটো কৰিলে ভাল বুলি কয় সেইকাৰণে কৰিছোঁ আমি চেণ্ট্ৰ এখন 2009 চনৰ অক্টোবৰ মাহৰ গাড়ী 47,000 কিলোমিটাৰ ৰান নন AC হয় ষ্টেণ্ডাৰ্ড মডেল বেছ মডেল হয় গাড়ী 47,000 কিলোমিটাৰ ৰান হৈছে ভালেই হৈ আছে হুণ্ডাই গাড়ী যিহেতু গাড়ীখন আমি ৰেট ৰাখিছোঁ 145 নেক্সট এখন ভাৰ্না হয় ফ্লুডিগো জাষ্ট আগৰ মডেলটো এখনো 2011 মাৰ্চ মাহৰ গাড়ী 55,000 কিলোমিটাৰ ৰান টপ মডেল গাড়ী হয় এইখন আমি ৰেট ৰাখিছোঁ 225 নেক্সট পাইছোঁ আমি 800 এখন ইউৰো 2 হয় 800 নন AC হয় গাড়ীখন আমি ৰেট ৰাখিছোঁ 1,05,000 টাটা নেনো 2011 চনৰ ছেপ্টেম্বৰ মাহৰ গাড়ী 95,000 কিলোমিটাৰ ৰান হৈছে AC আছে গাড়ী ভালেই হৈ আছে কণ্ডিশ্যন চলাই থাকিব পাৰিব গাড়ীখন আমি 55ত দিম অনলি 55,000 টকাত আমি গাড়ী দেখুৱালোঁ পাৰ্কিঙত এইটো আপুনি কিহৰ কাৰণে বনোৱা হৈছে এইটো একচুৱেলি পুখুৰী এটা খান্দিলোঁ ইয়াত মাছ জীয়াই থৈছোঁ ঠিক আছে কেতিয়াবা কাষ্টমাৰ তাত বহি বড়ো লাগেতো গাড়ী ল'বলৈ আহোঁতে তেতিয়া বৰশী দিম বৰশী বাই মাছ যদি ধৰিব পাৰে তেওঁলোকে নিজে ঘৰ লৈ যাব পাৰিব কি কয় ইয়াত আৰামছে বহিব ধুনীয়া গছৰ তলত আৰামছে ছাতি তাতি দি দিম আৰু মানে বঢ়িয়া হ'ব ন ধুনীয়া হ'ব ফিচিং কৰিব বৰশী পাব মাছ পালে আৰু আপুনি 1.5 মাহ ধৰক 1.5 মাহত ছেটআপ হৈ যাব এইটো হয় এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ আৰু স্ক্ৰীন নাম্বাৰ আহিছে আপুনি কণ্টেক্ট কৰি ল'ব আৰু মেইন কথাটো হৈছে যে বহুত গৰম সেইটো কাৰণে বাহিৰত লোৱা নাই বাকীখিনি ইয়াতে ল'লোঁ পোনপ্ৰথমে অংকুৰদা গাড়ী এইখিনি দেখুৱালোঁ আৰু কি গাড়ী আছে গাড়ী আমাৰ আৰু আহিবলগীয়া আছে এখন ডিজেল ডাষ্টাৰ আহিব 2016 চনৰ বলেৰ' আহিব 2016 চনৰ ZLX আপোনাৰ হুণ্ডা চিটি এখন আহিব 2018 চনৰ ৱেগনাৰ আহিব VXI মডেল 2016 চনৰ টিয়াগো আছে 2019 চনৰ আৰু এখন আহিব XUV 500 এখন 2015 চনৰ এইখিনি গাড়ী আহিব যদি আপোনালোকৰ গাড়ী নিডছ আছে ভাবি আছে যে গাড়ী এখন ল'ম বুলি এতিয়া বহুতে কমেণ্ট মাৰে বেয়া নাপাব কমেণ্ট মাৰে কাৰণে হাই প্ৰাইচ কয় বা এইটো কয় সেইটো কয় 5,000 মানুহে ভিডিঅ' চায় 10,000 মানুহে ভিডিঅ' চায় তাৰ ভিতৰত 2-এজনে হাই প্ৰাইচ কয় হাই প্ৰাইচ কিয় কয় যোনটো দাম ইয়াত কৈ আছে তাকো ইয়াত ৰিজনেবল প্ৰাইচ হয় দামটো সেইটো জাষ্ট আস্কিং প্ৰাইচ কৈছে ইয়াৰ পৰাতো এনেই গাড়ী আপডেট হৈ থকা নাই হাৱাত গাড়ী নাইকিয়া হৈ থকা নাই গাড়ী দেখা পাইছে আপডেট হৈ আছে চবেই গাড়ী লৈ আছে এতিয়া আপোনালোকে নিজে আহি এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰক দাম মিলিলেহে আপোনালোকে নিব এতিয়া তেওঁ 5 লাখ টকা গাড়ী এখন 10 লাখ টকা কৈছে এইটো কি আপোনালোকে ভিডিঅ'ত দেখিছে বুলি আহি লৈ ল'ব নেকি সেইটো কথা নহয় ন যদি 5 লাখ কৈছে আপোনালোকে নেগচিয়েবল কৰক যদি দিয়ে তাৰপিছত বেলেগ কৰক আৰু দাম নেগচিয়েবল হ'বই চব বস্তুৱে দাম খুজিব পাৰে অ'কে কিবা এটা বিজনেছ কৰিলে ধৰক কাপোৰ কিনিব গ'লেও কাপোৰ প্ৰথমে দাম 100 টকাৰ স্পৰ্টিংটো টি চাৰ্টটো 500 টকাই খুজিব সেইটো খোজা সেইটো নিয়ম এটা বিজনেছৰ তে এইখিনিয়ে কৈছোঁ পিছত ষ্টেট NOC হৈ যায় অ'কে অসমৰ বাহিৰত কিবা চিন্তা কৰিছে নে এতিয়ালৈকে কৰা নাই ন পিছত কৰিব আৰু পিছৰ কথা হৈছে যে ডেলিভাৰী ফাইনেন্সত কিমান টাইমত গাড়ী পাই যাব
আমাৰতো ৰিচেণ্ট 5খনমান কিন্তু একেদিনাই হৈছে একেদিনটো পিছৰ কথা 2-3 ঘণ্টাত হৈ গৈছে সেম ডিস্ট্ৰিক্টত চেম ডিষ্ট্ৰিক্ট আদাৰ ডিষ্ট্ৰিক্টো হৈছে ৰিচেণ্ট 2টা ফাইল একেদিনাই হৈছে ওকে এইটো এটা ভাল খবৰ আগতে এসপ্তাহ 3 দিন 5 দিন লাগিছিল আজিকালি সোনকালে হৈ যায় আৰু মেইন চবতকৈ ভাল কথা কোনটো যে আপোনালোকে বাইকৰ এক্সচেঞ্জটো গাড়ী পাই যায় ওকে বাইকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন কি আছে মানে কাগজ পত্ৰ ওকে লাগে একচুৱেলি ইনক্লুডিং পেপাৰখিনি ওকে লাগে ফাইনেন্স থাকিলেও NOC থাকিব লাগে তাৰপিছত আমি ভেৰিফিকেশ্যন কৰি লওঁ যদি আমি ল'ব পাৰোঁ লৈ ল'ম তেতিয়া আপোনালোকে আহক দেৰি নকৰিব কাৰণ বৰষুণ বতাহৰ কোনো কথা নাই আহিয়ে থাকিব আৰু যদি আপোনালোকে ভাবিছে যে বাইক এখন এক্সচেঞ্জত গাড়ী ল'ম বুলি আপোনালোকে গাড়ী লৈ ল'ব পাৰে ষ্টেট NOC ইয়াৰ পৰা আপোনালোকে পাই যাব আৰু ইয়াৰ এটা স্পেচিয়েল আছে যে অধিপতি কাৰ প্লেছৰ ভিডিঅ' অনলি মোৰ চেনেলতে আহে যদি আপোনালোকে মোৰ চেনেলৰ থ্ৰুদি যদি গাড়ী লৈ আছে তেন্তে আপোনালোকে চাইকেল পাব বেলেগ নিজে আহিলে আপোনালোকে নাপায় নাই মে' মাহত আছিলে জুন মাহত নাছিলে অ'কে যদি জুলাই মাহত আপোনাৰ ভিডিঅ' চাই পেলাই যদি আমাৰ গাড়ী লয় তেতিয়া আমি এখন চাইকেল অ'কে এই চাইকেল পাব আৰু তাৰপিছত আপোনালোকে ইয়াৰ পৰা যোনে গাড়ী লৈছে মই আপোনাক মানে মোৰ অন্তৰৰ পৰা কৈছোঁ বেষ্ট এণ্ড বেষ্ট গাড়ী পাইছে সেইটো কাৰণে আপোনালোকে দেৰি নকৰক আহক অধিপতি কাৰ প্লেছ যোৰহাট ভিজিট কৰক এবাৰ যদি আপোনালোকে গাড়ী নলয় চাই লওক চাহ একাপ কফি একাপ খাই আপোনালোকে যাব গৈ সোমাই চাই যাব বেক চাইডে মাছ মাৰিব জেগা আছে মাছ মাৰিব ঘৰত যাব এইখিনিয়ে ক'ব আছিল যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিলেও যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব যিমান পাৰে স্ক্ৰীণত নাম্বাৰ আছে আপোনালোকে এতিয়া কণ্টেক্ট কৰি লওক কাৰণ গাড়ী আপডেট হৈয়ে থাকে আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম